নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকক বেদৰ বিষয়ে দুআষাৰ ক'ব খুজিছোঁ। তস্মাৎ যজ্ঞাৎ সৰ্বভূত ঋষঃ সামানি জাগিৰে ছন্দাংসি জাগিৰে তস্মাৎ যজস্তোস্মাদজায়তে। বেদক সনাতন ধৰ্মৰ আদি গ্ৰন্থ বুলি কোৱা হয়। এই গ্ৰন্থ সমগ্ৰ মানৱ জাতিৰ জ্ঞানৰ ভাণ্ডাৰ বুলিও ক'ব পাৰি। পৃথিৱীত প্ৰচলিত সমগ্ৰ ধৰ্ম ব্যৱস্থাসমূহৰ উৎস বেদ বুলি ক'ব পৰা যায়। বেদত যি অক্ষয় জ্ঞান স্তূপীকৃত হৈ আছে, সেই জ্ঞান লাভ কৰি মানৱ জাতিৰ উৎকৰ্ষ সাধন কৰিবলৈ মনীষীসকলে যুগ যুগ ধৰি অহোপুৰুষাৰ্থ কৰি আহিছে। অন্যহাতে পৃথিৱীৰ জাতিসমূহৰ জ্ঞান পিপাসু ব্যক্তিসকলে গৱেষণা কৰিও আহিছে। বেদৰ ওপৰত অশেষ শ্ৰদ্ধা আছে যদিও কিছু গৱেষকে বেদক 4 ভাগত ভাগ কৰিব বিচাৰে। যেনে ধৰক পৌৰুষেয়, আৰ্য, ঈশ্বৰীয় আৰু অপৌৰুষেয়। মহৰ্ষি বেদব্যাসে ঋগ, যজু, সাম আৰু অথৰ্ববেদ নামেৰে 4 ভাগত ভাগ কৰি বেদব্যাস নামেৰে বিভূষিত হয়। জ্যোতিষ শাস্ত্ৰৰ মতে সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই 4 যুগে এক মহাযুগ। এনে 71টা মহাযুগ অতিক্ৰম কৰিলে এক কল্প বুলি কোৱা হয়। কল্পৰ শেষত প্ৰলয় হয়। বৰ্তমান এনে 27টি মহাযুগ অতিক্ৰম কৰি অষ্টাবিংশতিতম মহাযুগৰ কলিযুগ চলি আছে। সেয়েহে আৰ্য ঋষি মুনিসকলৰ মতে বেদৰ বয়স 12,05,03,099 বছৰ হৈছে। মেক্স মুলাৰৰ মতে বেদৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব 2400 বছৰৰ পূৰ্বে। M.B. পাভাগিৰিৰ মতে 700 কোটি বছৰৰ পৰা 600 কোটি বছৰৰ পূৰ্বে বেদ ৰচনা হৈছিল বুলি কোৱা হয়। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বেদৰ বিষয়ে থুলমূলভাৱে জনাবলৈ চেষ্টা কৰিলোঁ। যিহেতু বেদৰ বিশালতা অধিক, সেয়েহে এটি ভিডিঅ'তে সকলোখিনি কথা ক'ব পৰা নাযায়। যদিহে আপোনালোক বেদৰ বিষয়ে আৰু অধিক জানিবলৈ আগ্ৰহী, তেন্তে এই ভিডিঅ'টো কমেণ্ট কৰি জনাব। তেতিয়া মই অন্য এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।